আন এটা ভিডিঅ'ত আকৌ এবাৰ সকলোকে স্বাগতম কৰিছোঁ। আজি মই আছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ভিতৰত থকা পাৰ্কখনৰ ইয়াত। আজি এই পাৰ্কখনৰ ভিতৰত কি আছে আপোনালোকক সম্পূৰ্ণখিনি দেখাম। আহক দেৰিকৈ মই মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফালে আছে ইয়াত টিকেট কাউণ্টাৰ। তো আহক সোনকালে আমি টিকেটটো কাটি লওঁ আৰু ফাইনেলি গেটৰ ভিতৰত সোমাই গ'লোঁ। তো আপোনালোকে এতিয়া দেখাম পাৰ্কত কি আছে কি নাই। ৱাও, নেচাৰেল ভিউ চাব পাৰে, সম্পূৰ্ণৰূপে সেউজীয়া চাৰিওপাশে। আৰু এই পাৰ্কৰ অপেনিং টাইম হৈছে 9:30 পৰা আপোনাৰ ইভিনিং 7 PM লৈকে আপোনালোকে খোলা পাব। কিন্তু তাৰ পিছত ইয়াত কোনো ধৰণৰ এণ্ট্ৰি কৰিবলৈ দিয়া নহয়। এই পাৰ্কৰ ভিতৰত ৰংঘৰৰ আহিত খুব ধুনীয়াকৈ এখন গেট বনোৱা হৈছে আৰু সেয়াই হৈছে এইখন গেট। চাব পাৰে আপোনালোকে, খুব ধুনীয়া, বহুত ভাল লাগিছে চাই। আৰু বন্ধুসকল, এতিয়া আপোনালোকক দেখাম এটি প্ৰকাণ্ড ডাঙৰ হাতীৰ মূৰ্তি ইয়াত অংকন কৰা আছে চিমেণ্ট ইত্যাদি বস্তুৰে। তো আপোনালোকক দেখাই আছোঁ। চাওক আপোনালোকে কিমান ধুনীয়াকৈ এই হাতীৰ চিত্ৰটো অংকন কৰা হৈছে আৰু ইয়াত আপোনাৰ কাঠৰ ডাঙৰ ডাঙৰ টুকুৰা আছে যিটোৱে হাতীয়ে সুৰেৰে ইয়াত উঠাইছে। এয়া চাওক, গোলক আছে ইয়াত এটি খুব ধুনীয়াকৈ। চাওকচোন, হিলে নাই, নিহিলে। ব্ৰাজিল কি আছে চাওক, চাউথ পেচিফিক অকেন্স, গোটেইখিনি সমুদ্ৰ ইয়াত সম্পূৰ্ণখিনি আছে। সৰু ল'ৰা ছোৱালী আহিলে বহুত কথা আমাৰ এই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ভিতৰত থকা পাৰ্কখনৰ পৰা শিকিব পাৰিব। যিসকলে অহা নাই ইয়াত এবাৰ আহক, আহি কেনে সৰু ল'ৰা ছোৱালীক ফুৰাই লৈ যাওক। ইয়াত চাওক ইণ্ডিয়ান অকেন্স, ক'ত আমাৰ ভাৰতৰ সমুদ্ৰসমূহ আছে ইত্যাদি সম্পূৰ্ণ লিখা আছে। এইটো হৈছে শ্ৰীলংকা। এয়া চাওক আমাৰ ইণ্ডিয়া, তলত আছে শ্ৰীলংকা। তো আপোনালোকে আহক এবাৰ সৰু ল'ৰা ছোৱালীক সম্পূৰ্ণখিনি বস্তু দেখুৱাই লৈ যাওক। আৰু এই হাতী মূৰ্তিৰ উপৰিও অৰ্থাৎ গোলকৰ উপৰিও ইয়াত আৰু এটি ডাঙৰ বস্তু আছে। এয়া চাওক মোৰ পিছফালে, এয়া হৈছে এৰোপ্লেন, বহুত ডাঙৰকৈ বনাই থৈছে, চাব পাৰে। এইটো চাগে এৰোপ্লেন নহয়, এইটো চাগে এই যে যুদ্ধ বিমানত যে আমাৰ ব্যৱহাৰ হয় জেট প্লেন, য়েছ জেট প্লেন হয়। তো চাব পাৰে। মই সম্পূৰ্ণকৈ ওচৰ ইয়াতে ভিউ আপোনালোকক দেখাই দি আছোঁ। আৰু বন্ধুসকল, আপোনালোকক প্ৰায়ভাগ মই বস্তু দেখালোঁ ইউনিভাৰ্চিটিৰ ভিতৰত থকা, কিন্তু এতিয়া মই আপোনালোকক বহুত ধুনীয়া এটি বস্তু দেখাবলৈ গৈ আছোঁ। চাই থাকক। যিসকলে এতিয়ালৈকে অহা নাই ইউনিভাৰ্চিটিত, এই বস্তুটো চালে আপোনালোকে নিশ্চয় আহিবলৈ মন যাব। আৰু মই যে আপোনালোকক ক'লোঁ বহুত ধুনীয়া এটি বস্তু দেখাম, এয়াই হৈছে সেই বস্তুটো। চাব পাৰে। নিশ্চয় আপোনালোকে চাই কেনে ভাবিছে এইবোৰ শিল হয় নহয় জানো, কিন্তু মই আপোনালোকক কওঁ এইটো শিলৰ কোনো টিলা নহয় বা এইবোৰ কোনো শিল নহয়। অৰ্থাৎ এই বস্তুটো বনোৱা হৈছে খুব ধুনীয়াকৈ। ওপৰত চাব পাৰে এটি জিৰণি চৰা আছে আৰু এই বস্তুটো বনোৱা হৈছে কংক্ৰিট আৰু আপোনাৰ চিমেণ্টৰ পৰাহে তৈয়াৰী কৰা হৈছে। আৰু এইফালেও চিৰি আছে, ওপৰলৈ যাব পাৰে আপোনালোকে। আৰু এই টিলাৰ লগতে আছে খুব ধুনীয়া এটি পুখুৰী, এয়া চাব পাৰে। বহুত ধুনীয়া এটি প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰি পৰা এটি পুখুৰী বুলি ক'লেও ভুল নহয়। এই অংকন কৰি থোৱা চিত্ৰটো চাই আপোনালোকৰ কিছু কথা মনত পৰিছেনে সৰুকালত পঢ়াৰ? অৰ্থাৎ এই চিত্ৰটোৰ পৰা এইটো বুজাইছে, এই আইতাজনে এটি সাধু কৈ আছে। সেই সাধুটো হৈছে বুঢ়ী আইৰ সাধু। আমাৰ লক্ষীনাথ বেজবৰুৱা ছাৰে সেই সাধুৰ কথাটো লিখি থৈ গৈছিলে। আপোনালোকে চাব পাৰে, খুব ধুনীয়াকৈ ইয়াত অংকন কৰি বুজাইছে। আৰু লগতে খুব ধুনীয়া এটি চিত্ৰ আছে, সেইটো হৈছে জলপৰী। এয়া চাব পাৰে, যিটো আধা মাছ আধা ছোৱালী বুলি আমি কওঁ বহুতে।
আৰু তেতিয়াহ'লে সম্পূৰ্ণৰূপে আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিত থকা ভিতৰত এই পাৰ্কৰ যি বস্তু আছিলে মই সম্পূৰ্ণৰূপে আপোনালোকক দেখালোঁ বা দেখাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ পাহৰি নাযাব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ। আজিলৈ ভিডিঅ'টো ইয়াত ৰাখিছোঁ। বাই বাই।